ডিব্ৰুগড়ত সাংবাদিকক মাস্ক, কেপ আৰু চেনিটাইজাৰ বিতৰণ। দেশৰ অন্যতম আগশাৰীৰ ৰাষ্ট্ৰীয় টেলিভিছন চেনেল সুদৰ্শন আৰু চিল্কালয়ৰ সহযোগত আজি ডিব্ৰুগড়ত কৰ্মৰত সংবাদ মাধ্যমৰ প্ৰতিজন সাংবাদিকক নিজৰ প্ৰতিষ্ঠানৰ চিহ্নযুক্ত মাস্ক, কেপ আৰু চেনিটাইজাৰ বিতৰণ কৰে। চহৰখনৰ কেচি গগৈ পথস্থিত চিল্কালয় প্ৰতিষ্ঠানত সাংবাদিকসকলক মাস্ক, কেপ আৰু চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে এটা লোগো ষ্টন মুকলি কৰি সুদৰ্শনৰ সাংবাদিক তথা চিল্কালয়ৰ স্বত্বাধিকাৰ অৰুণ জৈনে এনেদৰে কয়। গ্ৰহণ কৰিব লাগিব, সেইকাৰণে আমি এটা লোগো ষ্টেণ্ড এটা বনাইছোঁ। সেইটো আজি আমি উদ্বোধন কৰিলোঁ আৰু আজিৰ পৰা আমি ঠেলা হেঁচা কৰি বাইক লোৱাৰ প্ৰয়োজন নহয়। আমি আঁতৰত থাকি পেলাইও আমাৰ VIP বিলাক যিবিলাক আহে, প্ৰশাসনৰ মানুহ চবৰে বাইকটো আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আমি ল'ব পাৰিম। লগতে আজি আমি আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ যিবিলাক সাংবাদিকবিলাক আছে চবৰ কাৰণে মুখত কিনা মাস্ক এটা বনাইছোঁ। সেইটো আজি আমি চবকে দিছোঁ, যাতে আমি য'ত আমি নিউজ সংগ্ৰহ কৰিবলৈ যাওঁ তাত আমাৰ নিজৰ পৰিচয়টো আমাৰ মুখতে দেখা পাব, যাতে আমি নিজৰ পৰিচয়টো দিবলগীয়া নহয়। সেইটো সুবিধাৰ কাৰণে আমি মাস্কত নিজৰ সাংবাদ মাধ্যমৰ লগতো প্ৰিণ্ট কৰি পেলাই লগাই পেলাই পিন্ধিছোঁ। সেইটো আজি চবে আমি পিন্ধি পেলাই এতিয়া আমি নিউজবিলাক সংগ্ৰহ কৰিবলৈ যাম। ক্লাবৰ তৰফৰ পৰা সাংবাদিকক মাস্ক, টাৱেল বিতৰণ কৰি কয় যে ৰোটাৰী ক্লাবৰ ফালৰ পৰা আজি যিমান আমাৰ মিডিয়া পাৰ্চনছ আছে সিহঁতক মাস্ক, দুটাকে মাস্ক, এটা টাৱেল, এটা হেণ্ড চেনিটাইজাৰ প্ৰদান কৰা হৈছে। এইটো আমাৰ ৰোটাৰী ইণ্টাৰনেশ্যনেলৰ এটা কাম হিচাপে সিহঁতি লৈছিলে যে গোটেই ইণ্ডিয়াত এইটো চবক দিয়া হ'ব। সেই হিচাপে আজি আমি ডিব্ৰুগড়ত মিডিয়া পাৰ্চনছক এইটো দিয়া হৈছে। ঠিক আছে, থেংক ইউ।